তো চন্দন কিহৰ কাৰণে কল কাটি আছ কাৰোবাৰ বিয়া নেকি হে বিয়া চিয়া নাই ৰ'বা হেৰি ফ্ৰেণ্ডছ এটা দেৱালীৰ ভিডিঅ' আহিছে খুব ধামাকা ভিডিঅ' আপোনালোকে চাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব মুখতে নাই মানে কামত লাগি আছোঁ না সেইকাৰণে মুখতে জিৰতি গৈছে তো দেৱালীৰ ভিডিঅ'টোৰ প্ৰথম খণ্ডটোত আপোনালোকে অসমীয়া কালচাৰেলৰ যিটো মানে আপোনালোকৰ অসমীয়া সংস্কৃতি সেই সংস্কৃতিটোৰ মেইন আমাৰ এটা বিহু আছে কাতি বিহু আৰু কাতি বিহুত কেনেকৈ উদযাপন কৰে কেনেকৈ কি কৰে আপোনালোকে দেখা পাব প্ৰথম খণ্ডত আৰু নেক্সট খণ্ডটোত আপোনালোকৰ দীপাৱলী কেনেকৈ পালন কৰা দেখা পাব তো চাই থাকিব ফ্ৰেণ্ডছ এয়া লংকে হয় মই তো মুখখানৰ পৰা সেইখন গুছো মুখখান এখন তো নতুন যে ভিডিঅ' এটা বনাই আছোঁ এইটো দেৱালীক লৈ ভিডিঅ'টো যিটো আছে সেইটো ভিডিঅ' কেনেকুৱা ধৰণৰ হ'ব ভালে হ'ব এইটো হৈছে তেলচোৰা তো অনুভৱ কেনেকুৱা তেলচোৰা ভালে আৰু নতুন যে ভিডিঅ'টো আহি আছে ভিডিঅ'টো কেনেধৰণৰ হ'ব মাজতে থাকি এইটো অলপমান জমনি আছে তো মই মানে কি বহুত মানুহে সুধি থাকে তোমাৰ পঢ়া পাতি কেনেকুৱা ভালনে বেয়া পঢ়া মানে কেনেকুৱা ধৰণৰ তো আপোনালোকে গম পাইছে ই বহুত পঢ়ে তো আমাৰ লগত আছে গজেন ফাইনেলি গজেন অনুভৱ কেনেকুৱা মানে কি শ্বুটিংটো কৰি আজি নাইট শ্বট আছে দেৱালী বুলি ক'লে একদম মানে কি এটা বেলেগ লাগি থাকে যিহেতু পোহৰৰ হিচাপটো তাতে আৰু তুমি যি লাইট লগাইছা একদম বস্তুটো মিলিবই পাৰা তো আপোনালোকে গমে পাইছে যে আমি মানে এতিয়া নাইট শ্বট আছে যদিকে নাইট শ্বট কৰিম আৰু দিনত শ্বুটিং কৰি কেনেকুৱা লাগছে দিনতটো একদম গৰমতে লেলকে লৈ গৈছোঁ তো এতিয়া মই আপোনালোকক ঘুটলেক দেখাম মানে ঘুটলে কোন হয় আৰু যোনে কেমেৰা ধৰি আছে সি হৈছে ঘুটলে তো আপোনালোকক দেখুৱাই আছোঁ ঘুটলে কোন হয় আৰু ঘুটলে এইটো মই তো আপোনালোক সকলোকে জনা যে ভিডিঅ'টো আজি বঢ়িয়া হ'ব ধামাকা হ'ব গৈছে মই নিজে অভিনয় কৰিছোঁ মই নিজে এটা কেৰেক্টাৰত মানে আছোঁ আৰু ধুনীয়াকৈ ফানি কেৰেক্টাৰ একদম ফানি কেৰেক্টাৰ তো আপোনালোকে চাব তেলচোৰা আছে তেলচোৰা মোৰ ঘৰত কিবা এটা বস্তু শ্বুট কৰিব যায় কি বস্তু শ্বুট কৰিব যায় সেইটো ভিডিঅ'টো দেখোঁ আৰু 2 নম্বৰ নাইট শ্বট আছে নাইট শ্বটতো মই আছোঁ আৰু আজি তোমাৰ মতে মাধৱে কেমেৰা কেনে কৰে কেমেৰা ঠিকে কৰে সি কোৱালিটি ভাল কোৱালিটি দি আছে কথা শুনে না তোমাৰ কথা শুনে না কথা শুনে কিন্তু চন্দনে কি কটেই তই দেখাই মানে ইমান কালো আহিছে ৰ এই যি চন্দনে যি ক'লা মাজে মাজে কথা নুশুনা তাক বোলে চৰ্বি আছে বোলে চৰ্বিত টিপা এতিয়া কথা দেই আন্ধাৰ হৈছে চন্দনে কেনে কাম কৰে চন্দনে কাম ভালে কৰে ইতানে মই এইটো ৰাস্তাতে এখিনিতে কোনোবাখিনিত গু পাতিছিলোঁ আৰু এতে কিবা কিবি আমাৰ শ্বুটিং হৈ গৈছে এই সেইখিনিত আৰু আৰু আমি যাই আছোঁ ইতেন ভংলাহাটৰ ৰাস্তাটোত তাতে মানে আমাৰ লোকেশ্যন পকাঝাৰৰ মাজে মাজে হেল্ল' ফ্ৰেণ্ডছ আপোনালোকে আমি যিটো ভিডিঅ' বনাই আছোঁ কমেডি আছামত পাব আমি প্ৰায়ভাগ আজিকালি ভিডিঅ' মেছেজৰ ওপৰত কৰোঁ কমেডিও থাকে আৰু মেছেজ এটা নহয় এটা থাকবই তো আমি মেছেজৰ ওপৰতে ভিডিঅ'বোৰ চাই থাকিব কোনদিনা দিব এইটো ভিডিঅ' ভিডিঅ'টো দেৱালীৰ আগত দিম দেৱালীৰ একদিন আগত দিম দিলা চন্দন আজি পুৰা দায়িত্ব তোমাৰ গালি পাৰ বোলে একে ভাল খুব দিয়া ইচ্ছা তোমাৰ যি কৰ অঁ বেছি অঁ তো হেল্ল' ফ্ৰেণ্ডছ আমি এই ভিডিঅ'টো মানে আজি দিম বুলি কৈছিলোঁ কিন্তু আজি বিশেষ প্ৰব্লেম তাৰ কাৰণে দিয়া নহ'ল তো অহাকালি সোমবাৰ 24 তাৰিখে ৰাতিপুৱাই 7টা বজাতে পাই যাব আজি তাৰমানে পুৰা একদম ধানৰ মাজে মাজে আলিৰ মাজে মাজে আনছোঁ ঐ জলদি আহ ৰবি আজি অলপ গৰমটো বেছি দিছে নেকি আজি মোৰ অৱস্থা বেয়া কিয় মানে আজি 7 দিনমান হ'ল অসুখ হৈছে কি হৈছে জ্বৰ এই দিনতো জ্বৰ কি কম এই অসুখ আপোনালোকে হয়তো দেখি গমেই পাইছে চেহেৰা বহুত বেয়া একদম ORS খাই কিবাকে নন্দই দি আছে আৰু ORS বেটা কালি 3টা খাইছা মোৰ পাই তই আজিওতো ৰাতিপুৱা এটা খাইছা আজিও কৈছে
আৰু মানে কি কি আমাৰ ক'ব শ্বুটিঙত ইটো ভাল খোৱা লোৱাটো পুৰা দে আৰু মানে ৱাৰেছ চুৱাৰেছ থাকে থেংক ইউ দেই আৰু মাংস চাংস থাকে মানে প্ৰায় আৰু কণীটো থাকেই কণীটো কমাই নাথাকে মাংস লাষ্টটো কণীটো থাকে কণীটো ৰেগুলাৰ কণী আৰু চয়াবিনৰ চব্জি তাৰপিছত কণী কণী দিওঁ ন সেইকাৰণে ইয়া পাগলা আহিছ তই লংকে তাৰমানে সাপ বুলি কৈছিল চব খাই গৈছিলোঁ ধানৰ মাজে মাজে গাত মাৰিব নালাগে দেই দূৰত মাৰি দিবি আৱাজটো বেয়া লয় বেলেগ একো নাই আৱাজটো কাৰণে হয় আৱাজটো লাগে বোমাটো ফাটা নাই কেছটো কি তো বোমাৰ কাম নাই বাদ দি তোৰ মাথা মাৰি কাম নাই আৰু ৰিটাক এইগিলা আমি জাপান চোলা দেখাম দে নাযায় দে হৈছে তাকে আমি মাৰিব দিছিলোঁ হেল্ল' গাইজ তো মানে কি মেকআপ আমাক জগাৰ কাৰণে পাহৰি গ'লোঁ মেকআপৰ জগা ঘৰত থাকিল তেতিয়া মানে মোৰ খালি জেগা কলা কলা মানে বমাটো থকাৰ পিছত বমাত ভিডিঅ' বনাইছোঁ দেৱালীৰ ভিডিঅ' বনাইছোঁ তাৰপিছত তাতে মানে বাল্টিং এটাৰ তলত মানে বমা দিয়ে দি কিনে মোক খেলি কিনে মোক আজিলৈকে বস্তা কৰি সেই বস্তুটো কাৰণে আমি মেকআপ আনা নাছিলোঁ হঠাৎ মোৰ এটা আইডিয়া আহিল যে কাকাত হ'লেই